2023 আগষ্টৰ সন্ধিয়া 6:04 চন্দ্ৰৰ বুকুত দেখা যাব ভাৰতৰ ৰাষ্ট্ৰীয় ধ্বজা। সাজু হওক কাইলৈৰ বাবে, সাজু হওক মহাজাগতিক ক্লাইমেক্সৰ সাক্ষী হ'বলৈ। এদিন এনেকৈ আৰম্ভ হৈছিল ভাৰতৰ বৈজ্ঞানিকৰ সপোন। আজি চন্দ্ৰপৃষ্ঠত সপোন সঁচা হ'বলৈ গৈ আছে ঈশ্বৰ। চন্দ্ৰৰ দক্ষিণ মেৰুত কি আছে? মাটি আছে নে পানী নে বৰফ? জানিবলৈ মন নাযায়নে? চন্দ্ৰযান 3 বৈজ্ঞানিকক সহায় কৰিব চন্দ্ৰৰ বিষয়ে অধিক জানিবলৈ। প্ৰত্যেকটো বস্তুৰ ওপৰত পৰীক্ষা কৰিব বৈজ্ঞানিকে। 2023 আগষ্টৰ সন্ধিয়া চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান 3। এটা নেনো ছেকেণ্ড হ'ব গুৰুত্বপূৰ্ণ। চন্দ্ৰযানৰ এইবাৰৰ থিম হৈছে ছায়েন্স অফ দ্য মুন, অৰ্থাৎ চন্দ্ৰমাৰ বিজ্ঞান। অৱতৰণৰ প্ৰক্ৰিয়া 23 আগষ্টৰ সন্ধিয়া 5:45 পৰা 4টা বহল পৰ্যায়ত আৰম্ভ হ'ব। শেষৰ 15 মিনিট অতি ৰোমাঞ্চকৰ হ'ব। কোটি কোটি ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হ'ব কেৱল চন্দ্ৰযান 3ৰ ওপৰত। চন্দ্ৰযান 2 সম্পূৰ্ণভাৱে সফল হোৱা নাছিল যদিও চন্দ্ৰযান 2ৰ অৰ্বিটৰ চন্দ্ৰৰ কক্ষত এতিয়াও ঘূৰি আছে। চন্দ্ৰযান 2 আৰু চন্দ্ৰযান 3ৰ মাজত সম্পৰ্ক স্থাপন হৈছে। এইবাৰ চন্দ্ৰযান 3ক স্বাগতম জনাই চন্দ্ৰযান 2। এতিয়ালৈকে চন্দ্ৰৰ 4খনকৈ আলোকচিত্ৰ ইছৰৰ বৈজ্ঞানিকলৈ পঠিওৱা হৈছে। কাইলৈ চন্দ্ৰপৃষ্ঠৰ ক'ত নামিব, কেনে স্থিতিত নামিব, কিমান দ হ'ব, সকলো তথ্যই পঠিয়াব লেণ্ডাৰে ইছৰৰ বৈজ্ঞানিকলৈ। লেণ্ডাৰৰ চাৰিওফালে থকা ছ'লাৰ পেনেলে কাম কৰিব। আছে শক্তিশালী লেজাৰ, সেন্সৰ, হাইটেক কেমেৰা। আৰু কাইলৈৰ দিনটো ভাৰতবাসীৰ বাবে হ'ব এক গৌৰৱৰ দিন। ইতিহাস ৰচিবলৈ গৈ আছে চন্দ্ৰযান 3। News Desk, Time 8.